পাৰ্টখিনি আপোনালোকক দেখুৱাইছিলোঁ আশা কৰোঁ আপোনালোকে কিজানি নিশ্চয় চাইছিলে তথাপিও মই এবাৰ আওৰাই দিব বিচাৰিছোঁ মোৰ আগৰ এপিছ'ডখিনিত মই বিহু নাচৰ যেনে হাত চাপৰি কেনেকৈ দিব লাগে সেইখিনি দেখুৱালোঁ তাৰপিছত আহিলে আমাৰ বিহুৰ ভংগীমা বিহু নাচৰ ভংগীমা কঁকালত কেনেকৈ ধৰিব লাগে এনেকৈ ধৰণৰ মই দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ আৰু লগতে পদচালনা আছিলে পদচালনা যেনে মকৰা বুলনি আছিলে মকৰা বুলনি আৰু খুপি খুপি পদচালনা আৰু গিৰিপনি পদচালনা আৰু ইয়াৰ লগতে মই আৰু এষাৰ কৈছিলোঁ আমাৰ বিহুৰ মেইন আমাৰ বডি পষ্টাৰ যোনখিনি বডি পষ্টাৰ মানে হ'ল এগৰাকী বিহু নাচোঁতে আমি যেতিয়া সদায় হালি জালি বা লাহি পাহিকে আমি বিহু নাচ পৰিৱেশন কৰোঁ কিন্তু আমাৰ যেনে বিহুৱাসকল যেতিয়া তেওঁলোকে বিহু নাচ প্ৰদৰ্শন কৰে তেওঁলোকৰ কিন্তু বডি পষ্টাৰটো অলপ বেলেগ হয় যেনে একদম উদ্যমৰ যোনটো দিয়ে সেইটো হ'ল বিহুৱাসকলে তেওঁলোকে সেইটো উদ্যম ভংগীমাটি ব্যৱহাৰ কৰে কিন্তু আমাৰ নাচনীসকলৰ কাৰণে বডি পষ্টাৰৰ আমি লাহি পাহি আৰু সেই লাহি পাহিৰে আমি গোটেই মঞ্চ কভাৰ কৰিবলৈ কাৰণে চেষ্টা কৰোঁ ঠিক তেনেকেই মই আশা কৰোঁ আপোনালোকে এইখিনি যদি অলপমান অসুবিধা পাইছে বুজি পাবলৈ তেতিয়াহ'লে মোৰ আগৰ খণ্ডখিনি আপোনালোকে নিশ্চয় চাব তাত খুব ভালদৰে মই বুজাবলৈ চেষ্টা কৰিছিলোঁ গতিকে আহক আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ নতুন টপিক এটা এইটো আমি বিহু নাচৰ অলংকাৰ বুলি ক'ব পাৰোঁ সেইটো হ'ল বিহু নাচৰ পাক মানে আমি যেতিয়া বিহু নাচোঁ আমি ভংগীমা ফূৰ্তিত আমি ঘূৰি যেতিয়া আমি নাচোঁ মই আজি এই বিহু নাচৰ পাক লৈ আহিছোঁ আপোনালোকৰ মাজত মই আকৌ এবাৰ কৈছোঁ পাক হ'ল বিহু নাচৰ অলংকাৰ নহ'লে এগৰাকী নাৰী যেনেকৈ শৃংগাৰ সম্পূৰ্ণ নহয় ঠিক তেনেকৈ আমাৰ বিহু নাচত পাক নাথাকিলে আমাৰ বিহু নাচটো কিবা যেন অলপ আধৰুৱা হৈ থকা যেন এনেকুৱা অনুভৱ হয় বিহু নাচৰ পাক আমি যেতিয়া বিহু নাচোঁ আমি যিকোনো সময়তে আমি পাক ব্যৱহাৰ কৰিব পাৰোঁ যেনে যোজনা গাঁৱতে হওক বা আমি বিজোৰা নামফাকে গাঁৱতে হওক বা আমি পেপাৰ নাচতে হওক আমি যিকোনো সময়তে পাক ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু জেনেৰেলি চাবলৈ গ'লে আমাৰ যেতিয়া ঢোলত চুটিকে চমুকে এটা ভাঙনি বাজে যেনে ধৰি লওক তাক ঘেন তাক আৰু আমাৰ ঢোলৰ যিহেতু শেষৰ দীঘলীয়া চাপৰ এই দুটা চাপৰ যেতিয়া আমাৰ বাজে তেতিয়া আমি পাক ব্যৱহাৰ কৰিবই লাগিব আৰু আমি যেতিয়া পাকটো ব্যৱহাৰ কৰিম তেতিয়াহে আমাৰ বিহু নাচত পূৰ্ণতা আহিব তেন্তে আহক মই আপোনালোকক বিহু নাচৰ পাকখিনি দেখুৱাবলৈ কাৰণে চেষ্টা কৰিম আৰু কিছুমান কথা জনাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে মই ক'ব বিচাৰিছোঁ প্ৰথম কথাটি হ'ল আমি বিহুৰ পাক যেতিয়া আমি বিহু নাচত পাকটো দিম তেতিয়া আমাৰ এটা কথা মন কৰিব লাগিব আমাৰ ভৰি দুখন ফ্লেটকৈ ৰাখিব লাগিব ফ্লেট মানে আমি গেৰুৱা দাঙি বা কিছুমান আমাৰ বেলেগ নাচত আছে আমি ভৰি এটা ওপৰলৈ দাঙি কিনি ঘূৰো বা কিবা সেই তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব নালাগে বিহু নাচত আমি সদায় ভৰি দুখন ফ্লেট মই দেখুৱাই দিব চেষ্টা কৰিম এবাৰ আপোনালোকক এই চাওক 1 2 3 4 আহিলোঁ ধুনীয়াকৈ ঘূৰি হাত দুখন মেলি ঘূৰি আহিলোঁ ইয়াৰ এতিয়া মই ডিফাৰেণ্ট এইটো দেখুৱাব বিচাৰিছোঁ আপোনালোকক আমি যদি এটা ভৰি গেৰুৱাটো অলপ দাঙি দিওঁ তেতিয়া কি হয় আমাৰ নাচটো এই ঘূৰোতে আমাৰ দুখ পৰে আমাৰ কেতিয়াবা এনেকুৱা হয় সুবিধা হ'বলৈ কাৰণে বহুতে আমাৰ কেতিয়াবা আমি দেখা পাওঁ যে ভৰি গেৰুৱাটো দাঙি লয় কিন্তু সেইটো আমাৰ একচুৱেল নহয় তাৰমানে আমি সদায় ভৰি দুখন ফ্লেটকৈ ৰাখিব লাগিব আৰু ফ্লেটকৈ ঘূৰিব লাগিব আপোনালোকে ঘৰত চেষ্টা কৰিব আকৌ এবাৰ মই দেখুৱাই দিছোঁ এনেকৈ আহিব এনেকৈ ঘূৰিব ভৰি দুখন লৈ ফ্লেটকৈ লৈ আৰু এই গেৰুৱাটো যাতে আপোনালোকে চেষ্টা কৰিব নাদাঙিব কাৰণে মই চাইডৰ পৰা দেখাই দিছোঁ গেৰুৱা দাঙিব চেষ্টা নকৰিব সদায় ফ্লেটকৈ ৰাখিব ইয়াৰ লগতে মই এইটো ক'ব বিচাৰোঁ যে মই সৰুতে বা চবেই আমি অলপ কিছুমান ক্লাছিকেলৰ ভিতৰত ঠিকঠাকে আমি শিকি থৈছোঁ কাৰণ আমাৰ অলপ হ'লেও যিকোনো সংগীততে নহওক আমাক ক্লাছিকেল লাগিবই ঠিক তেনেকৈ মই কথা কৰিছিলোঁ কথা কৰোঁতে কিছুমান কি হয় আমাৰ ঘূৰোতে তাতো ঘূৰা হয় বা অন্য নাচতো আমি ঘূৰোঁ কিন্তু মই কথাৰ বিষয়ে জানো যেতিয়া এইটো মই ক'ব বিচাৰিছোঁ যেতিয়া আমি কথাভাগ ঘূৰোঁ আপোনালোকে মন কৰি চাব আমি কথাভাগ ঘূৰোতে আমাৰ যোনটো মাথাৰ মানে হেডৰ যোনটো ভংগীমা থাকে আমি সদায় এনেকৈ টাৰ্ণ লৈ ঘূৰোঁ এনেকৈ টাৰ্ণ লৈ কিন্তু আমি এই যোনটো টাৰ্ণ লৈছোঁ আমি
ক্লাছিকেলত ল'লো বা কথকত ল'লো, কিন্তু আমাৰ বিহুটো যিহেতু ফক, এটা লোকৰ নাচ, তাৰ কাৰণে আমি সদায় আমাৰ নৰ্মেল, আমাৰ মূৰটো সদায় নৰ্মেল এনেকৈ ৰাখিয়ে ঘূৰিম বা খোপাত ধৰিছোঁ যদি এনেকৈ কৰিয়ে ঘূৰিম। ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰোঁ, যেতিয়া আমি খোপাত ধৰোঁ বহুতৰ কেতিয়াবা এনেকুৱা হৈ যায় মূৰটো ওপৰলৈ গুচি যায়। আমি বিহু নাচি আছোঁ যেতিয়া, আমি শালীনতা ৰাখি আমাৰ লাহি পাহি গোটেইখিনি আমি মেইনটেইন কৰি এজনী বিহু নাচি আছোঁ যেতিয়া, আমি এইখিনি বস্তু মন কৰিব লাগিব যে মূৰটো আমি ওপৰলৈ পাৰিলে দিব নালাগে। এনেকৈ ধৰণৰ মই এইটো দেখুৱাই দিছোঁ, এনেকৈ ধৰণৰ ঘূৰিছোঁ। আপোনালোকে কেনেকুৱা দেখাত পাইছে মই নাজানো, পাৰিলে কমেণ্টত ক'ব যে মূৰটো ওপৰলৈ দীঘলটো কেনেকুৱা দেখা পাইছে, আৰু মই যদি নৰ্মেল আমি বিহু নাচত যোনটো ব্যৱহাৰ কৰোঁ আমি কেনেকৈ ঘূৰোঁ এইটো এনেকৈ ঘূৰিলোঁ। ইয়ালৈকে নিশ্চয় বুজি পাইছে চাগে। গতিকে আপোনালোকে বিহু নাচৰ পাক ঘূৰাটো আপোনালোকে ঘৰতে প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰক, আৰু পাৰিলে আপোনালোকে এইটো সদায় মন কৰিব যে আমাৰ ভৰি দুখন সদায় ফ্লেট হৈ থাকিব লাগিব, আমি যাতে গেৰুৱা দাঙি নিদিওঁ। এই মই যিহেতু আপুনি দেখুৱালোৱে ঠিক তেনেকৈ এইটো আপোনালোকে মন কৰিব। আৰু ঘূৰোতে আমাৰ ষ্টেমিনাৰ খুবেই বহুত প্ৰয়োজন হয়, তাৰ কাৰণে আপোনালোকে প্ৰেক্টিছ কৰক। আৰু ইয়াৰ লগত মই ক'ব বিচাৰোঁ, আমাৰ যেতিয়া বিহু নাচত আমি পাৰফৰ্মেঞ্চ কৰি থাকোঁ, আমাৰ মেইনলি আমাৰ ঘূৰা টাইমিংটোহে আমাৰ শেষৰ দীঘলীয়া চাপৰটো। শেষৰ দীঘলীয়া চাপৰটোৰ কাৰণে আমাক খুবেই দমৰ প্ৰয়োজন হয়, ৰিদমৰ মানে আপোনাৰ ষ্টেমিনাৰ প্ৰয়োজন হয়। গতিকে সেই ষ্টেমিনাৰখিনি কিন্তু এই প্ৰেক্টিছতে আহিব। আৰু আপোনালোকে যিমান ঘৰত প্ৰেক্টিছ কৰে, স্পীড ঘূৰে, শ্ল' ঘূৰে, ঢোলৰ বিট নহ'লেও হয়। মই এনেই দেখাই দিব বিচাৰিছোঁ থুলমূলকৈ, মোৰ ঢোলৰ বিট নাই কিন্তু মই এনেই ঘূৰি আছোঁ, শ্ল'কৈ ঘূৰিছোঁ, স্পীড ঘূৰিছোঁ, ফাষ্ট ঘূৰিছোঁ। এইটো নিজৰ ওপৰত কথা। তাৰ কাৰণে মই আশা কৰোঁ আপোনালোকে ঘৰত নিশ্চয় প্ৰেক্টিছ কৰক। ঢোলৰ বিট নহ'লে হ'ব, খালী ভৰি দুখন কিন্তু ঘূৰাই আছোঁ। এতিয়া মই আপোনালোকক বিহু নাচৰ প্ৰচলিত বিভিন্ন পাক বিষয়ে জনাব চেষ্টা কৰিম। এটা কথা মনত ৰাখিব, আপুনি যেতিয়া বিহু নাচত আপুনি পাক যেতিয়া ব্যৱহাৰ কৰে, তেতিয়া আপুনি যিকোনো ভংগীমাই দিব পাৰে। যেনে ধৰক আপুনি খোপাত ধৰি হ'লেও ঘূৰিব পাৰে, যেতিয়াই মন যায় আপুনি ধৰি লওক হাত দুখন মেলি দিলে বা কঁকালত ধৰি হ'লেও ঘূৰিব পাৰে। ঘূৰোতে আমি পাকটো ব্যৱহাৰ কৰোঁতে আমাৰ কোনো এনেকুৱা ধৰা বন্ধা নিয়ম নাই যে আপুনি এইটো ভংগীমা কৰিব নোৱাৰে। আপোনাৰ যিটো আপোনাৰ ভাল মন পচন্দ আপুনি সেইটো ভংগীমাই পাকত ব্যৱহাৰ কৰিব পাৰে। আমাৰ বিহু নাচত যিবোৰ প্ৰচলিত বেলেগ বেলেগ পাক আছে, সেইবোৰৰ নাম আমাৰ ভংগীমা আৰু বডি মুভমেণ্টৰ ওপৰত বেছ কৰি দিয়া হৈছে। উদাহৰণ হিচাপে আমি যদি একে ঠাইতে ৰৈ পিনি ঘূৰোঁ, যেনে ধৰি লওক একে ঠাইতে ৰৈ ঘূৰি আছোঁ, এইটোক কয় ৰৈ পাক বুলি। আৰু যেতিয়া আমি ঘূৰোঁ, আমি মুভমেণ্ট কৰোঁ, তাৰমানে আমি মঞ্চখন যেতিয়া আমি এইটো ধৰণৰ যেতিয়া আমি নানা ঠাইত যেতিয়া মুভমেণ্ট কৰি থাকোঁ, তেতিয়া সেইটো আমি ঢোল পাক বুলি কওঁ। আকৌ আমি হাত দুখন যেতিয়া কঁকালত থৈ পিনে আমি এনেধৰণে একে ঠাইতে ঘূৰোঁ, এইটো আমাৰ টাকুৰি পাক বুলি কয়। আৰু আমি যদি হাত দুখন ইমানটো ডিষ্টেঞ্চত ৰাখোঁ, ইমানটো নহয় দেই, আপোনালোকে মন কৰিব, ইমানটো যদি ডিষ্টেঞ্চত ৰাখি ঘূৰোঁ, এই ধৰণৰ যদি ঘূৰোঁ, তেতিয়া এইটো আমি চেৰেকী পাক বুলি কওঁ। আৰু যদি আমি হাত দুখন এনেকৈকে লৈ আৰু আগলৈ যদি হাউলি দিওঁ, তেতিয়া আমাৰ এই পাকটো হৈছে হাউলি পাক। আৰু ইয়াৰ লগতে আৰু এটা পাক আছে, এইটো পাক মই এবাৰ আগতে কৈছিলোঁ ভাঙনি এটা, যে মই দেখুৱাই দিছোঁ নাচিনীৰ লগতে। যেতিয়া আমি নাচোঁ, বহুতে আমি এই ধৰণৰ পাক এটা ব্যৱহাৰ কৰোঁ। আমি ডিঙিটো অলপমান ছাইডলৈ কৰি কিনি ঘূৰোঁ। এই পাকটোৰ নাম হ'ল ভাউৰী পাক। মই আপোনালোকক এতিয়ালৈকে যিকেইটা উদাহৰণ দেখুৱালোঁ, ঠাই বিশেষকৈ আমাৰ বডি মুভমেণ্ট হওক বা আমাৰ ভংগীমাৰ ওপৰত বেছ কৰি নামবিলাক হয়তো বেলেগ ধৰণৰ দিয়া হৈছে। মই এইটো আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে যেতিয়াও পাক দিয়ে, তেতিয়া আপোনালোকে আপোনালোকৰ নিজৰ পচন্দৰ ভংগীমা ব্যৱহাৰ কৰিব পাৰে, কাৰণ তাত কোনো ধৰা বন্ধা নিয়ম নাই। এতিয়া মই আপোনালোকক যোজনাত কেনেকৈ ঘূৰিব পাৰি তাকে অলপ দেখুৱাম।
নাচি থাকোঁতেও কেনেকৈ মাজে মাজে পাক দিব লাগে মই তাকে দেখুৱাবলৈ চেষ্টা কৰিম। শেষৰ দীঘলীয়া চাপৰটি পাকবোৰ ব্যৱহাৰ কৰি কেনেকৈ নাচিব লাগে তাকে দেখুৱাবলৈ চেষ্টা কৰিম। আজি মোৰ টপিকটো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ঘৰতে প্ৰেক্টিছ কৰে। আৰু ইয়াৰ লগতেতো জানি যদি সঁচাকৈ মোৰ চেনেলটি ভাল পাইছে আপোনালোকে মোৰ বিহু নাচ শিকোৱাখিনি, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা কুৱেৰি থাকে দেন প্লিজ মোক কমেণ্টত, আপোনালোকে যেনেকৈ আগতো মোক কমেণ্ট কৰি আহিছে ঠিক তেনেধৰণে এইটো টপিকৰ ওপৰতো আপোনালোকে মোক কুৱেৰিত সুধিব পাৰে। ধন্যবাদ।